বন্ধু বান্ধৱীসকল মোক বহুতে কমেণ্টত সুধি থাকে যে মই ভিডিঅ'বিলাক যে বনাওঁ মই কি কেমেৰা ব্যৱহাৰ কৰোঁ, মই কি মাইক ব্যৱহাৰ কৰোঁ আৰু মই লাইট যে ব্যৱহাৰ কৰোঁ কি লাইট আৰু মই ভিডিঅ' কেনেকৈ বনাওঁ। চ' বন্ধুসকল এই ভিডিঅ'টোত মই যে আপোনালোকক দেখুৱাম আপোনালোকক যে মই যে ভিডিঅ' বনাওঁ মোৰ ছেটআপত কি আছে, কিমান দামী মাইক ব্যৱহাৰ কৰোঁ, কি কোম্পানী কিমান দামী কেমেৰা ব্যৱহাৰ কৰোঁ, লগতে কেনেকুৱা লাইট ব্যৱহাৰ কৰোঁ, সম্পূৰ্ণ এই ভিডিঅ'ত মই আজি আপোনালোকক দেখুৱাই আছোঁ। আৰু যদি আপোনালোকে বিচাৰে আপোনালোকে একদম কম বাজেটত আপোনালোকৰ মোৰ নিচিনা প্ৰফেচনেল ছেটআপ বনাবলৈ, তেনেহ'লে আপোনালোকে চিম্পলি গৈ এই ভিডিঅ'টো চালে আপোনালোকে সম্পূৰ্ণ কথা গম পাব। বেলেগ বন্ধুসকল মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ যে মই যে ভিডিঅ' বনাওঁ মোৰ ভিডিঅ' বনোৱা ছেটআপবোৰত কি আছে আৰু কিমান দামী বস্তু আছে। বেলেগ মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ মই কি ইকুইপমেণ্টছ বা মই কি ছেটআপ ব্যৱহাৰ কৰোঁ মোৰ এই ইউটিউব ভিডিঅ'বিলাক শ্বুট কৰিবলৈ। প্ৰথম কথা হৈছে আপোনালোকক মই দেখুৱাই আছোঁ। প্ৰথম কথা মই এই যে মাইক্ৰফোনটো ইউজ কৰোঁ, এইটো হৈছে বয়া বাই MM1 আৰু মই যে ভিডিঅ'বিলাক বনাওঁ কোনটো কেমেৰাত বনাওঁ মই আপোনালোকক দেখুৱাই আছোঁ। মই বনাওঁ এইটো মোৰ কেমেৰা, এইটো হৈছে মোৰ OnePlus 7 মোবাইল ফোন, য'ত মই ইয়াত 4K 60 FPS ভিডিঅ' বনাব পাৰোঁ। আৰু নেক্সট হৈছে এইটো মোৰ ৰিং লাইট, যিটো ৰিং লাইট মই কমচে কম 1200 টকামান কিনিছিলোঁ। মই আপোনালোকক বাৰু ডিছক্ৰিপশ্যনত লিংকটো দি দিম। আৰু নেক্সট আহিছোঁ মোৰ এইটো বেকগ্ৰাউণ্ড আছে, এইটো RGB লাইট, সেইটো ফোনপে স্কেনাৰ হয়, মই ইয়াত আঠা লগাই থৈ দিছোঁ। এনেকৈ মই বনাওঁ মোৰ এই ভিডিঅ'বিলাক আৰু মোৰ এই ভিডিঅ'বিলাক এনেকৈ হয় মোবাইল ফোনতে মোৰ এই ভিডিঅ'বিলাক প্ৰফেচনেল হয়। চব আপোনালোকে আপোনালোকৰ ছেটআপটো কেনে লাগিলে আপোনালোকক কমেণ্ট জনাব। আৰু যদি আপোনালোকে জানিব বিচাৰে যে ইউটিউব ভিডিঅ' বনাবলৈ বেষ্ট লাইটিং ছেটআপ কি বা কেনেকুৱা আপোনালোকৰ লাইটিং ছেটআপ কৰিব লাগে আপোনালোকে মোৰ দৰে প্ৰফেচনেল ভিডিঅ' বনাবলৈ, তেনেহ'লে আপোনালোক কমেণ্টত জনাব, মই আপোনালোক সম্পূৰ্ণ ভিডিঅ'টোত গাইড কৰিম। চ' আপোনালোকক আজিলৈ এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব। আৰু যদি আপোনালোক কিবা সুধিব থাকে বা আপোনালোক কিবা জানিব থাকে তেনেহ'লে আপোনালোকে মোক কমেণ্টত জনাব পাৰে। আপোনালোক আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ মাজলৈ।